নালাগে আমি আছো ই কৈছে যেন দেউতা মৰি সময় কন্যা নাই মই চন্দুতে মোৰ ঘৰ দেখিছে সেইকাৰণে আমার মহিলাসকল আমার যুৱকসকলে এই যুদ্ধ জয়ন্ত বৰাক লগত লৈ আৰম্ভ কৰিছে ইনশাআল্লাহ মই সেইকাৰণে কৈছো এই যুদ্ধ জয়ন্ত বৰাৰ যুদ্ধ নহয় এই যুদ্ধ হৈছে সাম্প্ৰদায়িকতা বিশেষ কৰাৰ চাকৰিয়াল ইমান চাকৰি দেখা নাই কাৰণ আমি কোটিপতি নহয় আমাৰ মাত্ৰ কিছুমান সমস্যা আছে এক নম্বৰ গৰা খহনীয়া সমস্যা আপোনালোকে জানে হাজাৰ হাজাৰ বিঘা মাটি এই ব্ৰহ্মপুত্ৰৰ গৰাত কবলত পৰি আছে আৰু সেই মানুহখিনি মথাউৰি কাষত সেই মানুহখিনি জন্তুৰ পাতি কিনি ঘৰ বনাই আছে আজি এই বিজেপি চৰকাৰৰ মুখত আমি অচিনাকি মানুহ হৈ গৈছো গতিকে আমি এই অচিনাকি আমাৰ এই অচিনাকি চিলমোহৰটো আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই চিলমোহৰটো মোচন কৰিব পাৰো তাৰে আশাৰে আজি ভোট দিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু আমাৰ সমস্যা আছে আৰু বহুত সমস্যা আপোনালোকে জানে গৰা খহনীয়া প্ৰটেকশ্যনে কাম কৰিব লাগে আজি আমাৰ কাজিৰঙা ঘৰৰ দৰজা মুখত আহিছে পদূলি মুখত আহিছে ৰাতি ঘৰৰ পৰা পেচাব কৰিব নোৱাৰো আমাৰ হাজাৰ হাজাৰ বিঘা ইৰাদী বৰ্তাৰ মাটি আজি সিহঁতে দখল কৰি ৰাখিছে তাত মাছ ধৰিকে ৰাতি ধৰিব গ'লে পেলাই থৈ দিয়ে গতিকে আজি ইমানখিনি যন্ত্ৰণা আমি সহ্য কৰি আছো এই যন্ত্ৰণাৰ পৰা আমি সাৰ পাবৰ কাৰণে এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আমি সাৱটি লৈছো এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আমি যিকোনো প্ৰকাৰে শিকাই আমি এই ভাৰতীয় কংগ্ৰেছ দলৰ হাত খবৰ কৰিম কিন্তু আমাৰ এই সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে আমাৰ এই ভাৰতীয় জাতীয় কংগ্ৰেছ দল যাতে একতাবদ্ধ হয় আৰু আমাক কথা দিব লাগিব যে আমাৰ সুখে দুখে আমাৰ বিগতবাৰ যোৱাবাৰ আমি খুন্তিদাক আমি হিলদুল ভাঙি ভোট দিছিলো ইমান আশাৰে ভোট দিছিলো যি হওক কপালত নাই তেখেত জিকিব পৰা নাই কিন্তু তেখেত আমাৰ ইয়াত একদিন আহি কোৱা নাই যে মানুহবিলাক কেনেকুৱা আছে জিকিলেতো ৰাজধানী দখল কৰিলে হয় জিকিলেতো ভোট খালে হয় কিন্তু আমি এই ভোট জিকাইছিলো বা আমাৰ ভোট লৈ পেলাই তেখেতে তাত চিনাকি হৈছিল কিন্তু আমাৰ খবৰ ল'বলৈ কোনোদিন ভোট নাহিছিল বা আজিৰ 1 তাৰিখলৈকে অহা নাই গতিকে মই এই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বিষয়ববীয়াসকলক মই কঠোৰে বিনতি কৰিছো যাতে আমি আপোনালোকৰ হাত খবৰ কৰিম আপোনালোকে যাতে আমাৰ আশা আকাংক্ষা পূৰণ কৰে আৰু মই এই চেগতে আজি মোক কথা ক'ব সুযোগ দিয়াৰ কাৰণে আজি বিশ্বনাথ মাথাউৰি চেণ্টাৰ যুৱক যিখিনি কংগ্ৰেছী আছে তেখেতসকলক মই নথৈ আনন্দ ধন্যবাদ জনাইছো আজি মই ৰাইজক এটা কথা কৈছো মোৰ কথাবিলাক অলপ মন দি শুনিব কাৰণ এজন ল'ৰা বাপেক মৰাৰ সময়ত সুৰ ভৰাই কান্দি আছিলে তাক বহুত মানুহে বুজনি দিছিল যে মেন ইজ মডেল মানুহ মাত্ৰই মৰণশীল চবেই মৰিব তই মৰিবি মই মৰিম তোৰ দেউতা মৰিছে একো চিন্তা কৰিব নালাগে আমি আছো ই কৈছে যেন দেউতা মৰিছে মই কন্যা নাই মই চন্দুতে মোৰ ঘৰ দেখিছে সেইকাৰণে মই কান্দি আছো চন্দুৰ ঘৰ দেখিছে কাৰণ সেই মানুহজনৰ একমাত্ৰ ডাঙৰ ল'ৰা আছিল তেওঁ ভাবিছে মোৰ দেউতা বয়সস্থ দেউতা মৰিছে এতিয়া দেউতাৰ পিছত মোৰ পাল আহি গ'ল সেইকাৰণে সি কান্দি আছিল আজি চাওক এইটো বিশ্বনাথ গুপ্তকাশী বিশ্বনাথ আৰু বিশ্বনাথতে আজি জাতীয় কংগ্ৰেছ দল ক'ব লাগে জন্ম হৈছিল আজি আমাৰ ভাৰপ্ৰাপ্ত আমাৰ এই অঞ্চলৰ মুৰব্বী আমাৰ বিখ্যাত মন্ত্ৰী আছিল নুনজামান চৰকাৰ ডাঙৰীয়া তেখেতৰ পৰা আমি ৰাজনীতি কৰা শিকিছো আজি সৰু ডাঙৰ সকলোৱে ৰাজনীতি কৰা শিকিছে ইয়াতে কিন্তু আজি ইয়াত এচাম লোকে আজি পদ্ম ভেৰলীয়া গুণ্ডাৰ লগত খৰণ লৈ পেলাই আজি ইয়াত বিজেপি ভোট কালেকশ্যন কৰাৰ কাৰণে ভয় ভংগীৰে ঘৰে ঘৰে ঘূৰি ফুৰিছে আমি মুছলমানৰ জাতি আমি বহুত লাঞ্ছনা বিৰঞ্জনা হৈ আমাৰ পিঠিৰ দেৱালত ঠেকা খাইছে আমাৰ পিঠিৰ দেৱালত ঠেক খাইছে আমি কাৰো কাৰণে ভয় নকৰো আজি লাখ মানুহ আজি মুকলি আকাশৰ তলত পেলাই ৰাখিছে লাখ মানুহ অচিনাকি বুলি ঘৰ দুৱাৰ ভাঙি মানুহৰ পেটত মাত মাৰি আজি মুকলি আকাশৰ তলত ৰাখিছে আপোনালোকে ছ'চিয়েল মিডিয়াত মোবাইল দেখিলে আপোনালোকে দেখি পায় কি কাৰণত আপোনালোকৰ লজ্জা বোলা বস্তুটো মোক হেৰিয়াত নাই আজি ইমানবাৰ কৈছে কামিহার যদি কামিহার বচাব বিচাৰে তেতিয়াহ'লে বিজেপিৰ যিকোনো কৰ্মকৰ্তা বুটলি দিব লাগিব মৌলিক অধিকাৰ সকলোৰে আছে সিহঁতক অন্যায়ভাৱে কোনো কথা ক'ব নালাগে সিহঁতক ক'বলৈ হাত দূৰ কৰি লৈ আজি আমাৰ কামিহার বচাব দিয়ক আমাৰ কামিহার বচাব দিয়ক এই কামিহার বচাব হ'লে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলক জয়যুক্ত কৰি ভোটী আজি সিহঁতৰ হাত খবৰ কৰিলে ভৱিষ্যতে আমাৰ প্ৰজন্ম শান্তিত থাকিব পাৰিব গতিকে চাওক ৰাইজ এদিন
আজি পুৰণা লিডাৰ বিলাক আপোনালোকে দেখিছেই, আজি চব আপোনালোকে সকলোৱে গঠনমূলক কমেণ্ট এটা মিটিংটো কেনেকুৱা পালে তাৰ বিপৰীতে গঠনমূলক কমেণ্ট এটা কৰি এটা শ্বেয়াৰ এটা মাৰি আহিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।